জ্বলালৈ। নমস্কাৰ সকলোকে, আহি পালোহি মৰাণ মহোৎসৱ। যিহেতু আমাৰ মাকো বালিকানত হৈ আছে ইয়াত। আজি 3 নম্বৰটো চাৰিদিনীয়া কাৰ্যসূচী আছিলে, আজি 3 নম্বৰ দিনটো কৰিছে। ত' আজি মই ভাবিছোঁ অকণমান আপোনালোকক পৰিৱেশটো দেখাই দিম, ত' আগলৈ চাই দিম। আৰু এয়া আজি আমি পিন্ধি আহিছোঁ পূৰা মৰাণ ড্ৰেছ। এইফালে দেখিছে আপোনালোকে, এইফালে তাইও পূৰা মৰাণ ড্ৰেছত আছে। এইফালে কিন্তু মৰাণ ড্ৰেছত নাই আকৌ, মৰাণ গামোচাহে লৈ আছে। ত' চৰকাৰ ইয়াত কেনেকুৱা লাগিছে জনাকচোন। আমাৰ যিহেতু মৰাণৰ তেজ আছে হিৰে হিৰে, ত' আপোনাৰ অনুভৱ কেনেকুৱা, কি ক'ব আপুনি? এই মৰাণ মহোৎসৱ এই প্ৰথমবাৰৰ কাৰণে যি হৈছে খুব ভাল, খুব এটা ধুনীয়া অনুষ্ঠান তেওঁলোকে চিন্তা কৰি পালে আৰু খুব ধুনীয়াকৈ তেওঁলোকে আয়োজনো কৰিছে। আৰু ইমান মানে ব্যক্তিসকল আহিছে যে এতিয়া আমি গম পাইছোঁ যে মৰাণ মহোৎসৱতে একচুৱেলি মৰাণ বুলি ক'লে এনেই সাধাৰণতে অকল মৰাণ বুলি ক'লে মানুহে অকল মৰাণ মানুহ বুলি চিনি পায়, কিন্তু মৰাণৰ ভিতৰত যে প্ৰায় চকুৰি মানে 120টা যে বংশ আছে, এই বংশটো মানে বহুত ব্যক্তিয়ে নাজানে। 120টা বংশ লাগিহে এটা মৰাণ জনগোষ্ঠী হৈছে বা এটা মৰাণ জাতি হৈছে। এই কথাটো মানুহে বহুতে নাজানে। আৰু আজি যিহেতু আমি আহিলোঁ আৰু আজি ব্যক্তি বহুত আহিছে, আজি বহুত বিভিন্ন ধৰণৰ গোটেই অসমৰ পৰা বিভিন্ন অঞ্চলত বসবাস কৰা মৰাণসকল আহিছে। আৰু অকল মৰাণসকল বুলিয়ে নহয়, বিভিন্ন জাতি জনগোষ্ঠী সকলোবিলাকে আহিছে। আহি পেলাই এই মৰাণ জাতি বা মৰাণ জনগোষ্ঠীৰ গোটেই কথাবিলাক জানিবৰ কাৰণে তেওঁলোকে সকলোৱে চেষ্টা কৰিছে। আৰু এই 120টা অৰ্থাৎ চকুৰি, এই চকুৰিৰ গোটেই বংশবিলাকৰ ঘৰ ইয়াত প্ৰায় তৰি দিয়া হৈছে, অৰ্থাৎ ঘৰবিলাক ইয়াত দেখুওৱা হৈছে। আৰু সকলোবিলাক মানে খুব ধুনীয়া পৰিপাটিকৈ কৰিছে আৰু খুব ভাল লাগিছে। এনে চাওক গাইজ, প্ৰত্যেকটো ঘৰতে ইমানে মানুহ আছে, মানে আজিতো বহুতেই বেছি ভিৰ হৈছে মানুহ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে হুলস্থুলীয়া পৰিৱেশ হৈ আছে ইয়াতে। চকৰি গঞা ন, চকৰি গঞা ঘৰলৈ যাওঁ। এইফালে পল্লৱীহঁতৰ ঘৰ বোলে দেই, এইটো ইয়ালৈকে যাওঁ। অঁ গৈছোঁ তো ইয়াতে সোমাই লওঁ অকণমান। সেইফালে বহি আছে মানুহ বহুত আছে ইয়াতে। আৰু এতিয়া মই বহি আছোঁ চকৰি গঞা বংশৰ ঘৰত। আৰু এইফালে মোৰ লগত আছে দেউতা কেইজনমান। দেউতা ভাল ন? আপোনালোকে কোনটো বংশৰ? হাতীমূৰীয়া। অঁ, চকৰি গঞা আৰু হাতীমূৰীয়া বিষয়ে অকণমান কৈ দিয়কচোন বংশটো। হাতীমূৰীয়া বিষয়টো কি ক'ম, আমাৰ আগৰ ককা দেউতা সতে কৈ গৈছে হাতীমূৰীয়া আমি হাতী দানা খুৱাইও মাৰিলোঁ তাক। দানা খুৱাই মৰাৰ কাৰণে আমাৰ বংশটোৰ নাম দিলে হাতীমূৰীয়া বংশ। তাৰ পৰা এনেকেই আৰু বংশ হেৰিটো লিখিলে আৰু হাতীমূৰীয়া বুলি আজিলৈকে সেইটোৱে হৈ আছে। বহুত ভাল লাগিলে দেই দেউতাহঁতক লগ পাই। আপোনালোকে বৰমেচাই? অঁ এইপিনে অঁ গোটেইখিনি বৰমেচাই নেকি? তাৰপিছত আপোনালোকে লিটং হাতীগড়। এইফালে বাইচা বাৰু ন? অঁ এফালে ক'ৰ হৈছে বাৰু? কাকজান। চব কাকজানৰে নে? অঁ কেনেকুৱা লাগিছে আজি মৰাণ মহোৎসৱত আহি? ভাল লাগিছে? এইফালে পাকঘৰতো সোমাই আছে, চাহ বনাই আছে। আৰু এইফালে দেখাই দিছোঁ দেই অকণমান আমাৰ পাকঘৰটো। এইফালে পাকঘৰ পূৰা ৱাও, কি বনাইছে হয়? অঁ এইফালে এইবিলাক মাছ ফ্ৰাই কৰি থৈ দিছে আৰু এইখিনি পূৰা সঁজুলিখিনি ইয়াতে থৈ দিছে আৰু চাংখনতে। এইফালে চাহ দিবলৈ আমাক ৰেডি কৰি আছে বৰডুমচা মহৰ। অঁ এইফালে পূৰা জোৰ-জা চলি আছে খানা বনাত। তো মই অকণমান ওলাই দিছোঁ বাহিৰলৈ। হয় তহঁতৰ ঘৰলৈ আহিছোঁ, তই যে আলহী নিচিনা ইয়াতে বহি আছ, কথাটো কি মানে? যা চাহ বনাবি যা। আৰু এতিয়া আছোঁহি মই আমাৰ পেটুধোৱা গোহাঁই বংশৰ ঘৰত। এইফালে আছে আমাৰ লগত দাদা কেইজনমান। দাদাহঁতে কৈ দিব যে আমাৰ পেটুধোৱা বংশটো মানে কেনেকৈ আহিলে সেইটো জনাই দিব। তেওঁ কৈ দিলে ভাল হ'ব, অকণমান কৈ দিয়কচোন ৰাইজক। হয় নমস্কাৰ। আমাৰ পেটুধোৱা বংশৰ উৎপত্তি সম্পৰ্কে চমুকৈ দুআষাৰ এনেকুৱা যে পেটুধোৱা গোহাঁই পৰৱতীয়া বংশৰ পালচাম বুলি এজন পূৰ্বপুৰুষ আছিল। আৰু সেই পূৰ্বপুৰুষজনৰ 7জন পুতেক আছিল, 7জন পুতেক আৰু 7গৰাকী বোৱাৰীয়েক আছিল। আৰু তেওঁ 7গৰাকী বোৱাৰীয়েকৰ অজ্ঞাতে তেওঁ গা ধুবলৈ গৈছিল। আৰু গা ধুবলৈ যাওঁতে জনশ্ৰুতি অনুসৰি তেওঁ নিজৰ পেটুডাল উলিয়াই
ধুই ভাল পাইছিল আৰু এদিনাখন বোৱাৰীৰ সৈতে পিছ লৈ গম পালে যে বুঢ়াই কি কৰে চাবলৈ গৈ দেখিলে যে বুঢ়াই নিজৰ পেটৰ নাড়ীডাল উলিয়াই ধুই আছিল, ধুই থকাৰ পৰাই পেটু ধোৱা বংশ হ'ল বুলি জনা যায়। মানে পেটু ধোৱা গোহাঁই হয়, পেটু ধোৱা গোহাঁই। তাৰপিছত আৰু কিবা আছিলে নে পেটু ধোৱা সেই বুঢ়াখনে তাৰপিছত যেতিয়া দেখিলে বোৱাৰীজনীয়ে তাৰপিছত কি হ'ল? হয়, পেটু ধোৱা গোহাঁই বংশৰ বুৰঞ্জী অনুসৰি পেটু ধোৱা গোহাঁই বংশৰ সেই কালচাম বুঢ়াই যেতিয়া নিজৰ পেটুডাল ধুই আছিল, ধুই থকাৰ পিছত বোৱাৰীৰ সৈতে দেখা পোৱাৰ পিছত তেওঁ বোৱাৰীৰ সৈতক অভিশাপ দিলে যে তেওঁলোক মহাপাপী, বোৱাৰীৰ সৈতক অভিশাপ দিলে আৰু অভিশাপ দিয়াৰ পিছত তেওঁ পুনৰ তেওঁ পেটুডাল সোমোৱাবলৈ অলপ অসুবিধা হৈছিল আৰু ঈশ্বৰৰ শৰণাপন্ন হৈ তেওঁ নিজৰ পেটুডাল সোমোৱাৰ পিছত তেওঁ ব্ৰহ্মসূচী হৈ স্বৰ্গগামী হ'ল বুলি জনা যায়। হয় হয়, ধন্যবাদ থাকিল আপোনালোকক। ধন্যবাদ। আৰু এইফালে যিহেতু গোটেই গাঁওখন দেখাই আছোঁ, আপোনালোকৰ গাঁৱৰ পৰিৱেশ এইখন এখন ধুনীয়া গাঁও হৈ গৈছে আৰু এই গাঁওখনৰ বিষয়ে কিমান ঘৰ আছে আৰু কেইটা জনগোষ্ঠী পাতিছে সেয়া আপোনালোকক ক'ব। এইফালে আছে আমাৰ ককাইদেউ কেইজনমান, তো তেওঁলোকে ক'ব আপোনালোকক সবিশেষ জনাই কিনি। নমস্কাৰ। আচলতে আমি মৰাণ জনগোষ্ঠী কেওটা সংগঠনৰ তৰফৰ পৰা আমি মৰাণ জনগোষ্ঠী হেৰিটেজ ভিলেজখন বনাইছিলোঁ যে আৰ্হি গাঁও। আৰ্হি গাঁওখনত মৰাণ জনগোষ্ঠীৰ যে বিভিন্ন বংশ আছে, এই বংশখিনি এনেধৰণে আছে যে কিছুমান নিজৰ বংশ মানুহে কিছুমান নিজৰ বংশ মানুহক চিনি নাপায়, নিজৰ বংশৰ মাজতে বিবাহ আদি কৰি হৈ যায়। এইবোৰ নহ'বলৈ আৰু সম্পত্তি এনাজৰীডাল সুদৃঢ় কৰিবলৈ আৰু বিশ্ব দৰবাৰলৈ লৈ যোৱাই আমাৰ মূল লক্ষ্য। মৰাণ জনগোষ্ঠীৰ লগতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ একত্ৰিত কৰি আমি বিশ্ব দৰবাৰত যদি প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহে আমি আমাকে মৰাণ বুলি পৰিচয় দিব পাৰিম। ধন্যবাদ।